মানুহক আপোন ভাবি কি লাভ? কাৰোবাক হহুৱালে ভাবে জোকাৰ, কন্দুৱালে ভাবে নিষ্ঠুৰ, ঘনিষ্ঠ হ'লে ভাবে কোনো বেয়া মতলব আছে আৰু পাহৰি গ'লে ভাবে বেইমান। বহু বেছি মন বেয়া হ'লে অলপ কান্দি লোৱা। তথাপি স্বাৰ্থপৰ মানুহৰ ওচৰত কেতিয়াও নিজৰ মন বেয়াৰ কথা নক'বা। মানুহৰ তুমি যিমানে উপকাৰ নকৰা কিয়, পিছত যদি কোনো ভুল তোমাৰ হয়, মানুহে তোমাৰ সকলো উপকাৰৰ কথা পাহৰি যায়। যিজনৰ জীৱনসংগী ভাল হয়, সেইজনৰ এই পৃথিৱীত আৰু কোনো বন্ধুৰ প্ৰয়োজন নাই। আৰু যিজনৰ জীৱনসংগী বেয়া হয়, তাৰ আৰু এই পৃথিৱীত দ্বিতীয়জন শত্ৰুৰ প্ৰয়োজন নহয়। যদি কিবা ভাঙিব লগা হয়, তেন্তে ৰেকৰ্ড ভঙা, কাৰো বিশ্বাস নহয়। যিজনক পৃথিৱীৰ সকলোৱে পূজা কৰে, তেওঁ হৈছে ভগৱান। আৰু যিগৰাকীক ভগৱানে পূজা কৰে, তেওঁ হৈছে মা। নিজৰ নামত কেতিয়াবা অভিযোগ আহিলে অসন্তুষ্ট নহ'বা, কাৰণ এটা অভিযোগে এজন মানুহক চিনি পোৱাত সাহায্য কৰে। আৰু কেতিয়াবা এটা অভিযোগে নিজকে সলনি কৰাত সাহায্য কৰে। বুৰ্বক তিৰোতাইহে নিজৰ গিৰিয়েকক চাকৰ বনাই চাকৰৰ ঘৈণীয়েক হৈ যায়, আৰু বুদ্ধিমতী মহিলাই গিৰিয়েকক ৰজা বনাই নিজে ৰাজৰাণী হৈ যায়। ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে সি মন্দিৰত যাবনে শ্মশানত। গতিকে জীৱনত যিমান দিন বাচি আছা, হাঁহি ধেমালিৰে পাৰ কৰি থকা। মানুহে কয়, জীৱনৰ পৰা কোনো এজন আঁতৰি গ'লে জীৱন কেতিয়াও ৰৈ নাথাকে। কিন্তু সেই মানুহজন যদি মা হয়, তেন্তে লাখ লাখ মানুহ জীৱনত আহিলেও মাৰ অপূৰ্ণতা কেতিয়াও পূৰ কৰিব নোৱাৰে। ধুনীয়া মানুহ বিচাৰি গৈ তুমি তোমাৰ ধুনীয়া জীৱনটো নষ্ট নকৰিবা। কাৰণ পৃথিৱীত ধুনীয়া মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ বহু অভাৱ। আপোনজন যেতিয়া পৰ হৈ যায়, তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। বহু বেছি প্ৰয়োজন নহ'লে মানুহে আন মানুহক মনত নাৰাখে। পৃথিৱীত সকলোতকৈ ভয়ংকৰ জীৱ হৈছে মানুহ, যিসকলে নিজৰ স্বাৰ্থৰ বাবে যিকোনো কাম কৰিব পাৰে। কাৰোবাক ভুল বুজাৰ আগতে তাৰ পৰিস্থিতিটো অলপ হ'লেও জানিবলৈ চেষ্টা কৰিবা, নহ'লে ধুনীয়া সম্পৰ্কবোৰ নষ্ট হৈ যাব। ভৰসা কৰিলে অলপ ক্ষতি হ'ব পাৰে, কিন্তু অন্ধবিশ্বাসে তোমাৰ সকলো কালিলৈ যাব পাৰে। সেয়েহে কোনো কাৰণতে অন্ধবিশ্বাস নকৰিবা। মূল্য সকলোৱে বুজি পায়, কিন্তু কিবা এটা বস্তু হেৰাই যোৱাৰ পিছতহে। খন্তেকীয়া জীৱনত চিৰস্থায়ী হৈছে মানুহৰ ভাল ব্যৱহাৰ। যি মাছৰ কাঁটা বেছি, সেই মাছৰ সোৱাদ বেছি। আৰু যি মানুহ সৎ বেছি, তাৰ জীৱনত কষ্ট বেছি। জীৱনৰ সকলোতকৈ বেছি ধুনীয়া মুহূৰ্ত হৈছে মা দেউতাক একেলগে হাঁহি থকা দেখিবলৈ পোৱা। এটা কথা কওঁ, সহজে সকলোৰে সৈতে মিলি নাযাবা, নহ'লে তোমাৰ ব্যক্তিত্ব তুমি হেৰুৱাই পেলাবা।